Baganiya boyzz boyzz reaction হ'বলৈ আপোনাৰ টাউনত দুৰ্গা পূজাত ধমাকা হাইপাৰ ৰাইড কৰিম আৰু তেওঁ কি ৰিয়েকশ্যন আহি দেখাই আছোঁ বলক start full hyper right ধমাকা দিম আৰু যিমান গাড়ী ওপৰত ৰাইড কৰিব পৰা একেবাৰে পুৰা টাউন খালী খালী পূজা পূজা লগা নাই পুৰা খালী জেগা মই ভাবিছিলোঁ ৰিয়েকশ্যন ল'ম বুলি কিন্তু ৰিয়েকশ্যন ল'ব পৰা নহ'ল তোমাৰ মানে খালী আছে আহিছে যিমান অলপ অলপ মানুহ আছে ইমান ভাল লগা নাই আৰু ৰাইড কৰি পূজা অলপ ভিৰ থাকিব লাগে ন তেতিয়া ভাল লাগে পাৱাৰ চেক্টৰ খাতৰা ৰকেট আৰু একদম চাউণ্ড বহুত কেনেকুৱা লাগিছে ৰুমটাটো ইগন'ৰ কৰিব গীটাৰ বেয়া হৈ গৈছে মানে ঠিক কৰিবলৈ পইচা নাই চলাই আছে এনেকৈ সেইটো ইগন'ৰ কৰিব বাকী ৰ'ড চক আৰু লাট চক কেনেকুৱা কৰিছে চব পিছত হৈ গ'ল মইহে আগতে আছোঁ এতিয়া চাবলৈ উঠা হৈ গ'ল বাকীটা বহুত কষ্ট অলপ দেৰক ইয়াতে চাওক ধৰিলে আৰু আহিলে লৈ যাম একেলগতে ট্ৰেক কৰিব ট্ৰেক ৰেচ লগাই দিব পাৰিব আৰ চি 200 আছে 320 BS3 আৰু এইফালে আছে NS 160 চাওঁ সেইচাইডে কাঠ মাৰোঁতে চেণ্ডেলত লাগি গ'ল গমেই নাপালোঁ পূৰা এইফালে কোলা কোলা দাগ পৰি গ'ল চেণ্ডেলত চব পূৰা কালা কালা হৈ গৈছে একদম মানে বহুত ফ্ৰেছ ৰখিলোঁ তাৰপিছতো অহা এতিয়া আছে এই ইয়াত পোৱা নাই কিমান দেৰি কৰে এতিয়া আহি পাই গ'ল ইয়াৰ পৰা এতিয়া ফুল উৎপাত খালী ৰাস্তা আৰু আউটডোৰত লিড কৰিব লাগিব লিড চাব লিড চেক কৰিব লিড চেক কৰক লিড পূৰা পূৰা পোৱাই দিছে ৰ'বাই পিছৰ পৰা কেনে কৰিব পাৰিলে ফাৰ্ষ্ট কেনে কৰিব আপোনাৰ জেগা লিডটো চেক কৰক ফ্ৰণ্টৰ পৰা ইমান ভাল ভিউ নাহিছে আৰু এতিয়া আহি পালোঁ গৰমত ফটোশ্বুট পইণ্ট ইয়াতে অলপ ফটোশ্বুট কৰি লওঁ আৰু বেক ঘূৰি যাম তাৰপিছত আহি যাম BS6ত BS6ৰ চাবক কেনেকুৱা কি আহে নাজানো BS6 চলোৱা নাই RC চলাম ফাৰ্ষ্ট টাইম এতিয়া ইয়াতে আৰু ৰখিলেও অলপ ফটো চটো শ্বুট কৰা হ'ব মই নকৰোঁ মানে মোৰতো ফটো শ্বুট কৰিব নাজানো ভালকৈ
আৰু ওলাই যাম ইয়াৰ পৰা BST পাৱাৰ কেনেকা এতিয়াৰ পৰা ঘূৰি দিলোঁ আৰু আহি গ'লোঁ BS6ত ৰাস্তা মানে বেয়া এইফালে ভালকৈ যাব নোৱাৰিম ওলাই যাব লাগে ইয়াৰ পৰা তাৰপিছত ৰবৰ দিব লাগিব क्या होगा एकदम बेয়া ৰাস্তা এনেকুৱা ৰাস্তাত নেকেড বাইক চলাই ভাল লাগে ফুল বাইকবোৰ ভাল নালাগে এতিয়া পলিব BS6 ৰবৰ Open check করনি Open check করনি লং ওয়ে লাগবে না লং রাস্তা লাগবে না তো এতিয়া বাই বাই বৰবাম ওলাৰ পৰা ওলাই দিলোঁ আৰু গৈ থাকোঁ ঘৰতে উইথ ফুল ৰগৰ টমটমবোৰ ওলাই মানে ৰ'দত বৰ দিগদাৰ হয় য'তে ত'তে ৰখাই দিয়ে য'তে ত'তে সোমাই দিয়ে তাত ছিগনেল টিগনেল নাই আকৌ তেনেকৈ সোমাই দিয়ে একদম মানে খেলি মেলি কৰি দিয়ে চব হেলমেটৰ পেডিং মানে বেয়া হৈ গ'ল কাৰণে হেলমেট ওপৰ নিচে হৈ গৈছে কাৰণ কেমেৰা এংগেলটো খেলি হৈ গৈছে আৰু কি ক'ম BS6 মানে BS3 লিখা ফিল অহা নাই BS3খন যেনেকুৱা টাইপ BS6 যায় তো মাতটো বহুত খাচ লগা নাই মানে বাকী চলাই স্মুথে আছে বাকী BS3 লিখা হ'ব নোৱাৰে আৰু পাৱাৰত চবফালে BS3 ৰিয়েকশ্যন চেক কৰোঁ ৰিয়েকশ্যন চব কৰিছে আকৌ আহিবলৈ আমগুৰি টাউনৰ মাজত মানে এতিয়া সোমামগৈ আৰু তাৰপিছত বাকীটা অলপ পূজা ভিৰ লাগিছে এতিয়া অলপ মানে পিছপা টাইপ হৈছে মানুহবোৰ ওলাই আহিছে অলপ দেৰিকৈ হ'লে ভাল লাগিলেহেঁতেন বহুত জলদি ওলাই আহি গ'লোঁ ভিডিঅ' কৰি ইমান ভাল নালাগিলে বৈ আকৌ কি ক'লে হা কি ক'লে বৈ কি ক'লে মাৰে পাৰে নিজে ফালি গৈছে মাৰে ফালি বিয়া পালোঁ ৰখাই এক দিব পাৰে start with the right
টাউনত খালী ৰাস্তা পাইছোঁ কাৰণে দবাইছোঁ আৰু মানুহ পূজা লগাই নাই নেকি ইমান খালী খালী লাগি আছে এতিয়াও 3টা বাজি গ'ল মানুহ খালী একেবাৰে ফালে বহুত টেডি মাছখন আছে দুবাৰ নেকি তো আৰু ভিডিঅ'টো ইয়াৰ পৰা সামৰণি মাৰোঁ বেছি লং নকৰোঁ মানে বাই বাই এটা চাই লওক ৰ'বৰ লাষ্টত